নমস্কাৰ বন্ধুসকল, টেকনৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ যে কেনেকৈ অসমীয়া বাংলা ষ্টাইলিছ ফন্টছবোৰ ডাউনলোড কৰে, এইবিলাক কেনেকৈ TTF ফাইলৰ পৰা কপি কৰি এইবিলাক পিকচাৰত ল'ব লাগে, এই সকলোবোৰ কথা এই ভিডিঅ'টোত ক'বলৈ আলোচনা কৰিম, চেষ্টা কৰিম। আৰু লগতে এই আখৰবোৰ যদি পিকচাৰটোৰ দ্বাৰা কেনেকৈ প্ৰফেশ্যনেল থাম্বনেইল বনাব লাগে সেই কথা এই ভিডিঅ'টোৰ লগত আপোনাৰ আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনত প্ৰেছ কৰি ল'ব যাতে মই আপলোড কৰা ভিডিঅ'টো আপুনি সকলোৰে আগত চাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি যাব লাগিব ক্ৰম ব্ৰাউজাৰত। ক্ৰম ব্ৰাউজাৰত গৈ আপুনি ইয়াতে চাৰ্চ কৰিব লাগিব। ইয়াতে চাৰ্চ কৰি ল'ব লাগিব 21 বাংলা ফন্ট। আপুনি ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এটা নতুন পেজ ওপেন হ'ব। ইয়াতে লিখা আছে 21 ইউনিকোড বেষ্ট ফ্ৰী ওপেন টাইপ বাংলা ফন্টছ 21। ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে এটা নতুন পেজ ওপেন হৈ যাব। ইয়াতে আপুনি অলপ স্ক্ৰল কৰি দিছোঁ। ইয়াৰ পৰা আপুনি সকলো ডাউনলোড কৰি ল'ব লাগিব। ইউনিকোড বাংলা ফন্টছ ইয়াৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে। ইয়াৰ পৰা ইয়াতে লিখা আছে ইউনিকোড বাংলা ফন্টছ, ইয়াতে ক্লিক কৰি দিলে হ'ব। আৰু আপুনি তলত বহুতো ধৰণৰ ফন্টছৰ অপশ্যন আছে, ইয়াৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আৰু এই ফন্টছৰ লিংকবোৰ মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা আপুনি পোনে এইটো পেজলৈ আপুনি আহিব পাৰে। ইয়াতে লিখা আছে যে ইয়াতে বহুতো ধৰণৰ ফন্টছ আছে। এটা আহিছে 21 বেলিকন, 21 লেখনি, চলমানী লিপি, এই সকলোবোৰ ইয়াতে আহিছে। ইয়াৰ পৰা আপুনি যিকোনো এটা সকলোবোৰ আপুনি ডাউনলোড কৰি ল'ব পাৰে আপোনাৰ ইচ্ছামতে। আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে অলপ জুম কৰি দেখাই আছোঁ। ক্লিক হেয়াৰ টু ডাউনলোড দ্য ফন্ট, ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো ডাউনলোড হ'ব। অলৰেডি ডাউনলোড হৈছে, গতিকে ইয়াৰ পৰা কেনেকৈ গোটেইকেইটা ডাউনলোড কৰি ল'ব পাৰে আপুনি, টেনশ্যন নাই। আপোনাৰ ইচ্ছামতে আপুনি যিকোনো ভাষা আপুনি ডাউনলোড কৰি ল'ব পাৰে। ইয়াৰ পিছত আপুনি যাব লাগিব পোনে যাব লাগিব আপোনাৰ ফাইল মেনেজাৰত। ফাইল মেনেজাৰত যোৱাৰ লগে লগে আপুনি ইয়াতে আহিব লাগিব। আপোনাৰ যিটো ইণ্টাৰনেল মেমৰি আছে ফোন ষ্ট'ৰেজ, ইয়াতে আহিব লাগিব। ফোন ষ্ট'ৰেজ অহাৰ লগে লগে আপুনি অল ফাইলছ বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰি ল'ব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ইয়াতে চাৰ্চ কৰিব লাগিব TTF ফাইল। ইয়াতে অহাৰ লগে লগে TTF লিখাৰ লগে লগে সকলো আপুনি যিমানবোৰ ফন্টছ ডাউনলোড কৰিছে এই সকলোবোৰ ফন্টছ ইয়াতে লিখা আহিব। অহাৰ লগে লগে ইয়াৰ পৰা আপুনি যিটো চিলেকশ্যন কৰি ল'ব লাগিব। চিলেকশ্যন কৰি কিনে আপুনি যিমানবোৰ ফন্টছ আছে সেইবিলাক ইয়াৰ পৰা কাট কৰি ল'ব লাগিব। কাট কৰি কিনে আপোনাৰ যিটো ফন্টছ আছে ইয়াৰ পৰা আপুনি পিকচাৰ যিটো অপশ্যন আছে পিকচাৰ আৰ্ট, সেইটো আপুনি বিচাৰি উলিয়াব লাগিব। পিকচাৰ অপশ্যন আছে, ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব। ইয়াতে তিনিটা অপশ্যন আছে ড্ৰয়িং, এডিটৰ, ফন্টছ। এই ফন্টছত আপুনি ক্লিক কৰি দিব লাগিব। ফন্টছত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি পেষ্ট কৰা যিবিলাক ফন্টছ আছিলে সেইবিলাক ইয়াতে কপি কৰা পেষ্টবিলাক আছিলে সেইবিলাক ইয়াতে পেষ্ট কৰি দিব লাগিব। পেষ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ যিমানবোৰ ইয়াতে আহিছে, আগতে মই পেষ্ট কৰি থৈছোঁ যাৰ কাৰণে ইয়াতে পেষ্ট হোৱা নাই, গতিকে ইয়াতে বহুতকেইটা মই পেষ্ট কৰি থৈছোঁ। ইয়াৰ লগে লগে আপুনি ইয়াতে আহি যাব। আৰু এইবিলাক সম্পূৰ্ণৰূপে আপোনাৰ পিক্সেল লগতে থাকিব আৰু পিকচাৰ অপশ্যনতে থাকিব। পিকচাৰ এতিয়া আপুনি ওলাব লাগিব পিকচাৰ আৰ্টটো আপুনি উলিয়াই ল'ব লাগিব। আপুনি পিকচাৰ আৰ্টটো অ'পেন কৰিব লাগিব। পিকচাৰ আৰ্ট অ'পেন কৰাৰ পিছত আপুনি যিকোনো এটা বেকগ্ৰাউণ্ড ল'ব লাগিব। মই হোৱাইট বেকগ্ৰাউণ্ড লৈছোঁ। আৰু এই বেকগ্ৰাউণ্ডটো লোৱাৰ লগে লগে আপুনি থাম্বনেইল বনাব বিচাৰিলে আপোনাৰ থাম্বনেইলৰ যিটো আছে চাইজ আছে সেইটো লৈ আপোনাৰ ক্ৰপ কৰি দিব লাগিব। অৰ্থাৎ যিটো বেকগ্ৰাউণ্ড আছে সেইটো অলপ ক্ৰপ কৰি ল'ব লাগিব। ইয়াৰ পিছত আপুনি থাম্বনেইলটো অলপ প্ৰফেশ্যনেল বনাব হ'লে আপুনি ইয়াতে বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ড দিব লাগিব। ইয়াতে আপুনি যিটো ফটো আছে এড ফটো, তাতে ক্লিক কৰি দিব লাগিব। এড ফটো ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াৰ পৰা যিকোনো এটা আৰু নতুন বেকগ্ৰাউণ্ড ল'ব পাৰিব। মই এইটোৱে লৈছোঁ।
যদি ভিডিওটো ভাল লাগে তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব। এনেকৈ আপুনি নতুন এটা বেকগ্ৰাউণ্ড ল'ব লাগিব। বেকগ্ৰাউণ্ড লোৱাৰ পিছত আপুনি ইয়াতে আপুনি যিটো থাম্বনেইলত লিখিব বিচাৰে সেইটো আপুনি লিখি ল'ব লাগিব। তো মই লিখি আছোঁ, ইয়াতে টেক্সট বুলি অপশ্যন আছে, ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব টেক্সট। ইয়াতে আপুনি টাইপিং কৰিব লাগিব। মই যিহেতু মোৰটো অলপ দেখাৰ কাৰণে অলপ ভিডিঅ'টো দেখাৰ কাৰণে ইয়াতে মই লিখি আছোঁ বাংলা আৰু অসমীয়া ফন্টছবোৰ কেনেকৈ ডাউনলোড কৰিব পাৰি এটা মই লিখি দিলোঁ। এটা লিখি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ আহি যাব। আহি যোৱাৰ লগে লগে আপুনি ইয়াৰ পৰা যদি ফন্ট চেঞ্জ কৰিব বিচাৰে তেন্তে আপুনি ইয়ালৈ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে অপশ্যন আছে, চাৰিটা অপশ্যন আছে, ডিছকভাৰ, ৰিচেণ্ট, মাই ফন্টছ, প্ৰিমিয়াম। ইয়াতে আপুনি মাই ফন্টছত ক্লিক কৰি দিব লাগিব। ফন্টছত ক্লিক কৰাৰ লগে লগে আপুনি যিমানবোৰ ফন্টছ ডাউনলোড কৰিছিলে এই সকলোবোৰ ফন্টছ এতিয়া আপুনি এই TTF ফাইলৰ পৰা পিকচাৰৰ যিটো ফন্টছবোৰ লৈ পেষ্ট কৰিছিলে তালৈ আহি যাব। আৰু গতিকে এই পিকচাৰটোত সকলোবোৰ আপুনি ডাউনলোড কৰা ফন্টছবোৰ আহি গৈছে। এটা আপোনাৰ নিজৰ ইচ্ছা অনুসৰি আপুনি ইয়ালৈ মানে পেষ্ট কৰিব পাৰে, মানে এইবিলাক ব্যৱহাৰ কৰিব পাৰে। মই এইটো ব্যৱহাৰ কৰি আছোঁ। এই বাংলা আৰু অসমীয়া ফন্টছবোৰ কেনেকৈ ডাউনলোড কৰিব পাৰে এইটো আহি গৈছে। ইয়াতে আপুনি নিজৰ ইচ্ছা অনুসৰি ফন্টছবোৰ চেঞ্জ কৰিব পাৰিব। এইটো দিছোঁ, হয় বেছি ভাল লগা নাই। তাৰপিছত আকৌ বেলেগ এটা দিছোঁ, এইটো বেছি ভাল নহয়। এইটো দিছোঁ, এইটো কালাৰটো চেঞ্জ কৰি লওঁ, ষ্টক কৰি দিওঁ। ষ্টক কৰি এনেকৈ দেখাচ্ছে। আৰু এতিয়া শ্বেডো আছে, এইটো শ্বেডো অলপ মাৰি দিছোঁ। লগে লগে আপুনি আৰু এটা নতুন ফটো এড কৰি ল'ব লাগিব। এড কৰাৰ পিছত মই যিটো স্ক্ৰীনশ্বট মাৰিছিলোঁ সেইটো এড কৰি দিওঁ। ইয়াতে আপুনি অলপ ক্ৰপ কৰি ল'ব লাগিব। এতিয়া মোৰ থাম্বনেইল বনোৱাটো হৈ গৈছে। এতিয়া আপুনি সেভ কৰি দিব লাগিব। মই এতিয়া সেভ কৰি দিম। সেভ কৰি দিয়াৰ লগে লগে আপোনাৰ সেভ হৈ গ'ল। সেভ হোৱাৰ লগে লগে আপুনি ইয়াতে এটা কাম কৰিব পাৰিব, থাম্বনেইলটোৰ এটা বৰ্ডাৰ দিব পাৰিব। চাইডত এটা বৰ্ডাৰ আপুনি নিজৰ ইচ্ছা অনুসৰি দি ল'ব পাৰিব। হৈ গ'ল, সেভ কৰি দিছোঁ। সেভ কৰি দিয়াৰ লগে লগে আপুনি গ্যালাৰীত সেভ কৰি ল'ব। এতিয়া আপুনি এই থাম্বনেইলটো আপুনি নিজৰ ইউটিউবত আপুনি আপলোড কৰিব পাৰে। আৰু এই থাম্বনেইলৰ যোগেদি আপোনাৰ ভিউজ বহুত হ'ব পাৰে ভিউজ। কাৰণ ইউটিউব ক্ৰিয়েটৰসকলে এই থাম্বনেইলৰ ওপৰত বেছি গুৰুত্ব দিয়ে, কিয়নো থাম্বনেইলটো ভাল হ'লেহে মানে ভিউৱাৰ্ছবিলাকে সেই পটককৈ মানে অতি সোনকালে সেইটো চায়। গতিকে এনেকৈ আপোনালোকে ফন্টছবিলাক ডাউনলোড কৰি ল'ব লাগিব আৰু ডাউনলোড কৰিব পাৰিব। আৰু আপুনি এই ফন্টছবোৰৰ জৰিয়তে ধুনীয়া সুন্দৰ থাম্বনেইল ইউটিউবৰ কাৰণে থাম্বনেইল বনাব পাৰিব। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। থ্যাংকস ফৰ ওয়াচিং।